এই কাৰণে কৈছে মই UPPL আউট BPF ইন আৰু NDA যদি হয় আৰু কি একলা একেলগে এইবিলাক কি প্ৰশ্ন হয় তাই আমাৰ আজি BPF দলৰ PMB বৈঠক হৈছিলে যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো সরকার গঠন কৰিবলৈ গৈ আছে ইয়াৰে অটেকিং সেৰেমনি আছে সেইটো বিষয়লৈ আমি এতিয়া সরকার যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই সেই হিসাবত আমি PMB আলোচনা কৰিছে যে অটেকিংৰ পিছত যেটো সরকাৰৰ বহিব আমি কি কাম কৰি যাম সেইটো লৈ খুব সিরিয়াসলি ডিসকাশন হৈছে আৰু আমি আসলতে BPF হিসাবে অকলে নির্বাচন খেলিছে সবে জানে আমি BPF হিসাবে 28 সিট পাইছে সেইটো সবেও জানে তো এতিয়া আমাৰ কথাটো হল BPFৰ হয় BPF 28 সিট পাইছে অকলে সরকার গঠন কৰিব পাৰে এটো কোনো কনফিউশন হ'ব নালাগে কিন্তু আমাৰ BPFৰ নেতা কৰ্মী সকলে যিখিনি PMB বডি বা ডিস্ট্রিক্ট বডি বা সেন্ট্রালত যিখিনি কৰ্মী সকল আছে সবে চিন্তা কৰিছে যদি BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলক যেটো উন্নয়নৰ কথা কৈ আইছো বা BTC নিৰ্বাচনৰ ইলেকশন প্ৰচাৰ অভিযানৰ প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম হেতু কৰিম বুলি কৈ আহিছে হেতু যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়া হলে আমি সঁচাকে BPF অকলে পাৰিব না নাই হেতু বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে সঁচাকে খুব মানে চিন্তাজনক আৰু সিরিয়াস আমাৰ মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি BJP এলায়েন্স NDA বা BJP UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়া হলে BPF দল হিসাবে NDA লগত থাকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিব কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত যদি সহায় কৰে BJP আমাৰ NDA থাকা পিছত বা আমি NDA থাকিম তেতিয়া হলে আমাৰ কোনো আপত্তি নাই সিধা কথা UPPL থাকিলে BPF না থাকিব যদি UPPLক বাদ দিব পাৰে তেতিয়া BPF BJP লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমান্ডস আছে BTC উন্নয়নৰ স্বাৰ্থত এইখিনি নিশ্চয় BJP আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাক সেইখিনি ডিসিশন আমাৰ মাজত আহিল স্পষ্ট কথা হেতু ইন্ডিয়াৰ পৰা বাদ দিয়ে তেনেহলে BPF কি BJPৰ লগত এলায়েন্স সরকার কৰিব নেকি BTC সরকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে ইয়াৰ পিছতে সরকার প্ৰথম এলায়েন্সটো ক্লিয়াৰ আমি কৈছো যে UPPLক বাদ দিয়ক আমি NDAত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গল তেতিয়া BJPক লৈ পেলাই সরকার কৰে নকৰে সেইটো অটোমেটিক ইনক্লাইন সেইটোৱে UPPLক বাদ দিয়ক আমি BJPৰ লগত NDA লগত থাকি পেলাই আমি সরকার গঠন কৰিম আমি সরকার গঠন কৰিম মানে এলায়েন্সত আমি থাকিম সরকাৰটো অকলেও বনাব পাৰে BJPকো লৈ পেলাই বনাব পাৰে সেইটো সেকেন্ড অপশন প্ৰথমত NDA এলায়েন্স
ইউ পি পি এলক বাদ দিব লাগিব ডিমান্ড মাটিৰ পাট্টা 16টা ডিপাৰ্টমেণ্ট ঘূৰাই আনা আৰু BTC-টো যিটো ষ্টেটাছ ক্ষমতা পাৱাৰ এইটো আগৰ নিচিনা থাকিব লাগে নহ'লে এই ইউ পি পি এলৰ দিনত একটা ইনোভা গাড়ী লৈ পেলাই আগৰ মাথাত লৈ পেলাই লিখি পেলাই একলা ঘূৰা এনেকুৱা ক্ষমতাটো আমাক নালাগে আগৰ ক্ষমতাটো কি আছিল জানে সকলে একটা এস্কৰ্ট পায় সকলে 2টা PSO পায় চিফ ডেপুটি চিফে আগে পিছে এস্কৰ্ট লৈ পেলাই ঘূৰে এইবিলাক ক্ষমতা ষ্টেটাছ বুলি কোৱাটো BTC চুক্তি যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে এইবিলাকেই আৰু কি টো 5 তাৰিখত 8জন বা 10জন অতিকিং ল'ব নামটো আজি দিব নোৱাৰে বা গণ্ডগোল হ'ব সেইটো আমি ঠিক কৰা নাই কৰিম সময় আছে 1-2 ঘণ্টাতে আমি দিব পাৰিম মুঠতে 5 তাৰিখত 8জন বা 10জন ইয়াৰ ভিতৰত নাই BJP-টো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ এনেকুৱা BJP-ৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা বিচাৰিছে বুলি সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা BJP-ৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই কিন্তু বাহিৰে শুনা কথাহে এইটো এইবিলাক বাহিৰে শুনা কথাহে তো আমাৰ পৰাও আমি স্পষ্ট লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয় এতিয়া হ'ল NDA যদি BJP-য়ে NDA-ত থাকিব লাগে তেতিয়াহ'লে ইউ পি পি এলত আউট কৰ পাছ হৈছে এইটো দলত আলোচনাই নাই এইবিলাকৰ বহুত পিছত এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব যদি আহে পৰিৱেশে আমাক জনাব এইটো পিছৰ কথা ডিচিশ্যনটো আছে আমাৰ কিন্তু আমাৰ ড্ৰাফ্ট কৰি আছে আপোনালোকে জানিব নিশ্চয় আমাৰ ড্ৰাফটিং কৰি আছে ভালকে মূল ইছ্যুটো কি সেইটোৱে ইউ পি পি এল আউট BPF ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব 5 তাৰিখত আমিতো এনে ইমান টাৰ্গেট লোৱা নাই কিন্তু ৰাইজে আহিব বিচাৰিছে মুঠতে আহিব 1,50,000 এনেকুৱা মানুহ আহিব বেছি নালাগে চৰকাৰ হৈছে ইমান মানুহ গেডাৰিং কৰি ইমান হুলস্থুল এইকাৰণে কৈছে মই ইউ পি পি এল আউট BPF ইন আৰু NDA-ত যদি হয় আৰু কি একেলগে এইবিলাক কি প্ৰশ্ন হয় 5 তাৰিখত 8জন বা 10জন খালি পাব না পৰহি অতিথিং ল'ব কালিতো আমি দিবই লাগিব নামটো আৰু দে নাই এইটো আমি প্ৰথম তাৰমানে এনেকুৱা হয় যদি ইউ পি পি এল আউট BPF ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়টো নাই অকলে যদি ইউ পি পি এলক লৈ পেলাই যদি BJP-য়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে হ'লেও আমি কাম কৰি যাম বাছ এইটোতো নিয়ম প্ৰমোদক মাতিব লাগিব না নামাতিলে আৰু কিবা বকি থাকিব সি সন্মান দিম আমি